हेलो फ्रेंड्स पुनर्बार स्वागतम जनाइছো আমাৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি হৈছে 1 জানুৱাৰী হ্যাপি নিউ ইয়াৰ সকলোকে সকলোৰে এই বছৰটো ভালে ভালে যাওক আৰু হে আশা কৰিছো সকলোৰে ভাল হোক আৰু নতুন বছৰটোত এনজয় কৰক এতিয়া আমি আজি উলাই যাব ওলাইছো অকমান ফুৰিবলৈ মানুহজনৰ অফিস বন্ধ সেইকাৰণে ভাবিছো অকমান উলাই যাও আৰু আপোনালোকক দেখাম আমি ক'ত যাও চাই দিব ভিডিঅ'টো শেষলৈকে আমি আহিছো সায়েন্স মিউজিয়াম আৰু ডাইৰেক্ট মই ইয়াতে ভিডিঅ' কৰিছো ৰাস্তাত ভিডিঅ' নকৰিলো আৰু চাওকচোন ইমান মানুহ হৈছে কিমান মানুহ মানে ক'ব নোৱাৰি আৰু বহুত মানুহ আৰু টিকেটৰ লাইনত থিয় হৈ আছো মানুহজনে থিয় হৈ আছে মই এনে ৰখি আছো আৰু আমি টিকেট কেতিয়া পাম নাজানো ফাইনালি টিকেট পালো বেলেগ সাইডে দি আছিল তাতে ললো নহলে লাইনত বহুত দেৰি হ'ল সেইকাৰণে মানে বেলেগ সাইডে দি দিছে এটা ভিতৰলৈ গৈছো বলক ভিতৰত কি আছে আপোনালোকক দেখাম বহুত ভাল লাগে চাই কেনে আৰু সৰু লৰা ছোৱালীক দেখাব বহুত ভাল পাব ভিডিঅ'টো মানে হেৰি সায়েন্স মিউজিয়াম একচুয়ালি সৰু লৰা ছোৱালীৰ কাৰণে ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু আছে আৰু বেছি সৰু লৰা ছোৱালীয়ে আহিছে আৰু ডাঙৰ বিলাকৰ লগত আহিছে চাই থাকক আপোনালোকে ভিডিঅ'টো ভাল পাব চাই কেনে সোমাইহে আমি ইয়াতে দেখিছো এয়াৰ ফোৰ্সৰ ফাইটাৰখন ইয়াতে ৰখা হৈছে এটা ভিতৰলৈ গৈ আছো বহুত মানুহৰ কাৰণে যাব পাৰিম নে চাওকচোন কিমান মানুহ আমি ইয়াতে চাই থাকতে এনাউন্স কৰি আছে এজনী ছোৱালী হেৰাইছে ছোৱালীজনী মাক বাপেকক বিচাৰি পোৱা নাই সাগে সেইকাৰণে তাৰে অফিসত আছে বেয়া লাগিছে আৰু কাৰবা ছোৱালী হয় পালে হয় জলদি মাক বাপেকক আৰু এখন ৰেষ্টুৰেন্ট হয় ইয়াতে মানুহবিলাকে খাই আছে আমি হেলে নাখাও আমি খাইয়ে গৈছো বিৰিয়ানী খাই গৈছো বাহিৰত আজি মানে দুপৰীয়াৰ হাজ বাহিৰতে খালো আমি তো খাই কেনে গৈছো সেইকাৰণে তাত একো নাখাও এতিয়া আমি প্ৰৱেশ কৰিছো ফিশ হাউস ইয়াতে সব মাছে হয় আপোনালোকক দেখাইছো মাছবিলাক চাওকচোন ইমান কিউট মাছ আছে চাওকচোন এইটো মাছ কিমান কিউট দুটাই এইটো চাওকচোন ইমান কিউট দেখিবলৈ ইমান মৰম লগা মাছ কেইটা আৰু আছে মই দেখাই আছো আপোনালোকে চাওক সব মাছে কিউট মানে এনেকা ভাল লাগিছে চাই কিনে এইবিলাক আছে সব মাছৰে নাম লিখা আছে ওপৰত কিন্তু মই কিছুমানৰ নাম বিলাক দেখুৱা নহল একদম ওপৰত আছে পাহৰিয়ে যাও আৰু কিছুমানৰ দেখা দিছো বাৰু চাব আপোনালোকে এইটো মাছ চাওকচোন ইমান বগা আৰু ওচৰৰ পৰা যে বহুত ধুনীয়া কেমেৰাত মানে কি আহাই নাই তেনেকুৱা যেনেকুৱা মানে চকুৰে দেখিছো বহুত মৰম লগা ইমান বগা মাছটো দেখিয়ে ভাল লাগিছে আৰু এইকেইটা সব কেইটা মাছে মানে বহুত ধুনীয়া আপোনালোকে যদি যোৱা নাই যদি গুৱাহাটীত আছে যোৱা নাই চাবচোন এবাৰ বহুত ভাল লাগে মইতো বহুতবাৰ গৈছো তথাপিতো গৈয়ে থাকো আৰু এইটো যে মাছ কেইটা যে চাব যামে আৰু মই আৰু বগা মাছ ইমান কিউট এইকেইটাও ইমান বগা নে মাছ কেইটা দেখিবলৈ কিমান মৰম লগা ন আৰু এইটো মাছ ৰঙা বগা আৰু মানে কি ৰেডো আছে আৰু বগাও হয় চাওকচোন এইটো আৰে সবগিটা মাছে মানে নকওঁ আৰু মানে বহুত ধুনীয়া আপোনালোকে এবাৰ চাব যদি নাই চোৱা চাবয়ে বহুত ধুনীয়া
আৰু এইটো মাছ চাওকচোন মানুহজনৰ সমানে হয় এইটো মানে ফটো হয় এখন আৰু এইফালে মাছ এইটো মাছ চাওকচোন কোনাত সব মাছেই মাছ এইটো চিতল মাছ হয় আৰু চিতল মাছ ওপৰত গৈছে এইকেইটা মাছ চাওকচোন এইকেইটা য়েল্লো কালাৰ টাইপ মাছ মাজে মাজে য়েল্লো কালাৰ আছে এইকেইটাও কম ধুনীয়া নে সবকেইটা মাছে বহুত ধুনীয়া ইমান মৰম লগা মাছবিলাক এইটো মাছৰ কিবা নাম আপোনালোকে চাওকচোন ভাট্ট মাছ আৰু এইকেইটা মাছ চাওকচোন এইকেইটা দেখি মোৰ ইমান মানে ভাল লাগিছে নহয় কিবা বেলেগ টাইপ মাছ আৰু এইটো চাওকচোন কিবা ব্লেক হোৱাইট ইমান কিউট মাছটো এনেকুৱা লৈ আহিব মন গৈছে মোৰ এইকেইটা মোৰ চবতকৈ বেছি ভাল লাগিছে আৰু এইটো মাছ এইটো কিবা বেলেগ মাছ দেখি কেনে এনেকুৱা এইকেইটা যে আগৰটো ব্লেক হোৱাইট যে ইমান মৰম লাগিছে এই মাছটো আৰু এই দুটা সব মাছে ধুনীয়া আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে মই দেখাই আছোঁ এইকেইটা মাছ চাওকচোন সোণালী কালাৰৰ নিচিনা য়েল্লো টাইপ কিমান মৰম লগা মাছকেইটা চব মাছকেইটাই ধুনীয়া ন আপোনালোকে জনাবচোন কমেণ্টত কোনটো মাছ বেছি ভাল লাগিছে এতিয়া আমি ৰাজহাঁহ চাবলৈ আহিছোঁ ইয়াতে ইমান ডাঙৰ হাঁহ আছে চাওকচোন ৰাজহাঁহ হয় আৰু হাঁহকেইটা পূৰা হেৰি মানুহবিলাকক খাবলৈ ৰখি আছে চাগে এনেকুৱা ৰখিছে সেয়া ল'ৰাটোৱে ভয় কৰিছে মোৰো এদিন এইবিলাক হাঁহে মানুহ ঘৰত যে থাকে সেইটো হাঁহে খেদিছিলে মোক এদিন মই সেইটো কথা মনত পৰি গ'ল হাঁহকেইটা দেখা পোৱাৰ লগে লগে আৰু এইকেইটা শহাপহু ইমান মৰম লগা শহাপহুবিলাক সেয়া পোৱালিও আছে ডাঙৰো আছে অলপ ইমান মৰম লগা ন শহাপহুৰ লগত ভাবিলোঁ অলপ ভিডিঅ'ই কৰি লওঁ আৰু এয়া দৌৰি আহিছে মোৰ ওচৰত শহাপহুকেইটাই পূৰা দৌৰি আছে খেলি আছে সিহঁতে বাপৰে কিমান মানুহ ভাবকচোন আজি একদম চবেই ফ্ৰী পাই কিনে 1 জানুৱাৰী চবৰে বন্ধ চবেই উঠি আহিছে পূৰা ইমান মানুহ হৈছে এইটো একচুৱেলি সৰু ল'ৰা ছোৱালীৰ কাৰণে স্পেচিয়েলি ইয়াতে চব সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে টং মাত ওলাই আছে চব জোলনাবিলাকত জ্বলি আছে বা বেলেগ খেলা বস্তুবিলাকত সৰু ল'ৰা ছোৱালীৰ কাৰণেই হয় এয়া চব বস্তু মানে সৰু ল'ৰা ছোৱালীৰে হয় ডাঙৰৰ কাৰণে একো নাই আৰু চাবলৈ আছে বাৰু ডাঙৰবিলাকেও চাব পাৰে কিন্তু স্পেচিয়েলি সৰু ল'ৰা ছোৱালীবিলাকৰে চাওকচোন সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীক এবাৰ হ'লেও ছায়েন্স মিউজিয়াম নিব বহুত শিকিব পাব বহুত মানে শিকিবলৈ বহুত আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু গৈও ভাল পাব চাবলৈও ভাল পাব
পাৰ্কত খেলাৰ নিচিনাই পাব আৰু বস্তুবিলাক চাব পাৰিব শিকিবও পাৰিব আৰু এইটো চাওকচোন ইয়াতে মই কেইটামান ফটো উঠিছোঁ ইয়াতে মাস্ক খুলিব নোৱাৰি দেই বহুত মানুহ যদি কৰোণা হৈ যায় সেইকাৰণে মাস্ক পিন্ধিয়ে আছোঁ সেইকাৰণে নহয় মাস্কটো পিন্ধি আজিকালি ভাল লাগে সেইকাৰণে মাস্ক নখোলো মাস্ক পিন্ধি আছোঁ আৰু অকণমান ৰখিছোঁ ইয়াতে আকৌ সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে ইয়াতে জুলনাত ময়ো উঠিছিলোঁ আগতে আহোঁতে এইবাৰ নাপালোঁ এইবাৰ পূৰা মানুহে তো এইবাৰ মই উঠিবই নাপালোঁ এতিয়া সেইফালে গৈ আছোঁ আৰু চাবলগীয়া আৰু বহুত আছে বলক সেইবিলাক চাওঁ বাহির ঘুরে হোৱানা ঘুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা ইয়াতে সজাই থৈছে জীৱ জন্তুবিলাক বনাই থৈছে আৰু হাতী তাৰপিছত কি ডাইনাছৰ চব আছে মুঠতে চব আছে মই আপোনালোকক দেখাইছোঁ চাওক চব চাব পাব ইয়াতে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মানুহ দেই বুকুল লাগি আছে এইবিলাক বুকুল গছৰ মাজত আহিছোঁ সব ফলৰ গছ আছে এটা সব আছে ন মধুৰি শিলিকা বগৰী সব এইটো মধুৰি গছ বকুল তাতে লাগি আছে এইটো বকুল লাগি আছে টুং বকুল
এটা ব্ৰিজ এখন ব্ৰিজ দে কাঠৰ ব্ৰিজ এখনত যাম এইডাল গছ ইমান ধুনীয়া লাগিছে আৰু গছডালত কিবা কাইট আছে এয়া মোক পিন্ধিছে মই গমেই নাপাওঁ তাৰপিছতহে চালোঁ কাইট আছে ইয়াতে কাছ আৰু মাছ আছে আৰু এইটো কাছ ইমান ডাঙৰ চাওকচোন ইমান মস্ত হয় আৰু ভিডিঅ'ত ইমান ভালকৈ দেখা যোৱা নাই কিবা আন্ধাৰ হৈছে যে সেইকাৰণে আৰু মাছবিলাকো পুৰা জাক পাতি আহে আকৌ গুচি যায় আৰু কাছটো ইমান ডাঙৰ লৰিব পাৰে নাই তাতে শুই আছে মুখেৰে কিবা পানী খাই আছে কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি এতিয়া আমি মিউজিয়ামত সোমাইছোঁ ওপৰত যোৱা নাই তলতে যি আছে চাইছোঁ চায়েন্সৰ বস্তুবিলাক আছে ইয়াতে মই ইমান চায়েন্স নাজানো দেই যোনে জানে তাত গৈ কিনে চাব পাৰে খৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা এতিয়া আমাৰ চোৱা হ'ল আৰু এতিয়া আমি ঘৰলৈকে যাওঁ চব বস্তু চালোঁ আৰু 1 জানুৱাৰীৰ দিনটো আমাৰ ভালেই গ'ল আপোনালোকৰ কেনেকুৱা গ'ল জনাব ক'ত ফুৰিলে কি কৰিলে আৰু আমিও আজি ওলাই আহিলোঁ ভাল লাগিলে যোৱা 1 জানুৱাৰীত আমি হেৰিত গৈছিলোঁ কলাক্ষেত্ৰ গৈছিলোঁ আৰু সেইদিনা আমি ফাৰ্ষ্ট ভিডিঅ' কৰিছিলোঁ আজি মনত পৰি গ'ল আমি সেইদিনাৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি 1 বছৰ হ'ল আজি আকৌ এটা ভিডিঅ' বনাই আছোঁ সেইকাৰণে ভাবি কিনে ভাল লাগিছে আমি ঘৰ আহি পালোঁ আৰু আজি পিজ্জা লৈ আহিছোঁ তাতে খাই অহা নাই আজি লৈ আহিছোঁ
এতিয়া পিজ্জা খাম আৰু ভিডিঅ'টো শেষ কৰিম বলক পিজ্জাটো দেখাই দিম সেইটো পিজ্জা সেইদিনাৰ পিজ্জাটোৱে হয় এইটো এতিয়া ঠাণ্ডা বতৰ পিজ্জা খাওঁ খাবলৈ মন গৈছে নে মোৰ কিন্তু গৈছে মই এতিয়া ৰখিব নোৱাৰো খাই লওঁ সো এতিয়া ভিডিঅ'টো শেষ কৰিছো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশন জলদি পাব আজিলৈ আহিছো ভিডিঅ'টো চাৱাৰ বাবে বহুত বহুত ধন্যবাদ